মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালেই আছা। আজি মই তোমালোকলৈ লৈ আনিছোঁ মোৰ প্ৰিয় গ্ৰন্থ ৰচনাখন। আৰম্ভণি। কিতাপ পঢ়িবলৈ শিকাৰ বয়সৰ পৰাই বিদ্যালয়ৰ পাঠ্যপুথিৰ বাহিৰেও মই দুই এখন বাহিৰা কিতাপো আজৰি সময়ত নপঢ়া নহয়। তাৰে ভিতৰত ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী, ভুৱনমোহন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা, শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনঘোষা আদি। প্ৰতিখন পুথিয়ে মোৰ মনত মচিব নোৱাৰা সাজ বহুৱালে যদিও এই মুহূৰ্তত মোৰ প্ৰিয় গ্ৰন্থ বুলি ক'বলৈ গ'লে কীৰ্তনঘোষাখনৰ কথাই বাৰে বাৰে মোৰ মনলৈ আহে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা এই পবিত্ৰ গ্ৰন্থভাগ সঁচাকৈয়ে মোৰ অতি প্ৰিয়। মোৰ লগতে ই আমাৰ অসমীয়া জাতিৰো অতি আদৰৰ আৰু পবিত্ৰ। গ্ৰন্থখনৰ পৰিচয়। সম্পূৰ্ণ ২৯টা খণ্ডত বিভক্ত কীৰ্তন পুথিখন আধ্যাত্মিক ভাৱধাৰাৰে পৰিপূৰ্ণ। ইয়াৰ প্ৰতিটো খণ্ডই একোটা স্বয়ংসম্পূৰ্ণ আৰু সুপৰিকল্পিত। প্ৰথমে ভগৱানৰ ২৪টি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাত দেখুৱাইছে। তাৰ পিছত পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে। ধ্যান ধাৰণাত ভগৱানৰ সৌম্য সাম্য মূৰ্তিৰ বৰ্ণনা দিছে। নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ লাভ কৰে তাৰ আভাস আছে অজামিল উপাখ্যানত। প্ৰহ্লাদ চৰিত খণ্ডত আছে ভক্তক ভয় আছে কৈত আদিৰ বৰ্ণনা। গজেন্দ্ৰ উপাখ্যানত দেখুৱাইছে যে সংকট কালত হৰিনামেই একমাত্ৰ পৰিত্ৰাণৰ উপায়। বলিচলন খণ্ডত অহংকাৰী বলিৰ দৰ্প চূৰ্ণ কৰিছে। ইয়াৰ পিছত শিশুলীলাৰ পৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পুৰাণলৈ এই খণ্ডকেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্ম্য বৰ্ণনা কৰিছে। মুঠতে সৃষ্টিতত্ত্ব, ভক্তিতত্ত্ব, মুক্তিৰ বাণী আৰু সামাজিক জীৱনধাৰাৰ মুক্তিমান ছবি এই পুথিখনত অংকিত হৈছে। পুথিখন পদ আৰু ঘোষা এই দুই ভাগত বৰ্ণনা কৰা হৈছে। ব্ৰজাৱলী ভাষাত ৰচিত পুথিখনৰ ভাষা সহজ সৰল আৰু সকলোৱে বুজি পায়। ইয়াৰ বিভিন্ন কাহিনীৰাজিৰ মাজেৰে এফালে যিদৰে ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ পাইছে, আনহাতে এজন সাধাৰণ মানুহৰ ৰূপো প্ৰকাশ পাইছে। ভাল পোৱাৰ কাৰণ। সৰু থাকোঁতেই আমাৰ ঘৰৰ ওচৰৰ নামঘৰত ভাওনা সবাহ আদি অনুষ্ঠানবোৰত সুৰ লগাই গোৱা কীৰ্তনৰ পদ শুনি মই বৰ ভাল পাইছিলোঁ। কীৰ্তনৰ শিশুলীলা খণ্ডত থকা শিশু কৃষ্ণৰ চলচাতুৰী, গোপশিশুসকলৰ লগত গৰু চৰোৱা ধেমালি কৰা, গোপিনীসকলৰ লগত নৃত্য কৰা, আকৌ গোপিনীসকলকে চুৰ সজাই গৈ নিজৰ মাকৰ ওচৰত গোপিনীসকলৰ বদনাম কৰা আদিবোৰ পঢ়ি মোৰ বৰ ভাল লাগে। তাৰোপৰি পুথিখনৰ বৰ্ষা বৰ্ণনা, শৰৎ বৰ্ণনা আদি অংশবোৰত বৰ্ণনা কৰা অসমীয়া প্ৰকৃতি জগতৰ মনোমোহা ৰূপে মোৰ মনত আনন্দ দিয়ে। লগতে এই পুথিখন পঢ়ি তত্ত্বজ্ঞান পোৱাৰ উপৰিও সাহিত্য ৰস আস্বাদন কৰিব পৰা যায়। ই যেন অসমীয়া জাতিৰ এখন বেদ। সামৰণি। আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা কীৰ্তন পুথিখন ল'ৰা ডেকা বুঢ়া সকলোৰে উপযোগী এখন মূল্যৱান গ্ৰন্থ। পুথিখনৰ মাজেৰে প্ৰকাশ পোৱা তত্ত্বকথা, ভক্তি, ভগৱানত বিশ্বাস আদিয়ে বৃদ্ধজনৰো মানসিক খোৰাক যোগায়। ৰচিত হোৱাৰে পৰা অসমৰ নামঘৰে বা নিজৰ ঘৰতো কীৰ্তন পুথিখনে এক সুকীয়া আসন দখল কৰি আহিছে আৰু ভৱিষ্যতলৈও থাকিব। সেইদৰে মোৰ জীৱনৰ প্ৰতিটো বয়সতে ইয়াৰ ভালপোৱা ভাৱো অক্ষুণ্ণ থাকিব। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে এবাৰ লাইক এটা দিবা আৰু পাৰিলে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, থেংক ইউ।